নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অল টিপছ 2.0 MG ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ইনাৰজাল পাউডাৰৰ বিষয়ে আলোচনা কৰিম। এই ইনাৰজাল পাউডাৰটো কি কামত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কম্পজিশ্যন আছে, ইয়াৰ মূল্য কিমান, ইয়াৰ ড'জ আৰু এই ইনাৰজাল পাউডাৰটো ব্যৱহাৰ কৰাৰ পিছত কিবা অসুবিধা হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, ইনাৰজাল পাউডাৰটো মেনুফেকচাৰ কৰিছে FDC লিমিটেডে আৰু ইয়াত থকা মূল কণ্টেণ্টসমূহ হ'ল ইয়াতে কাৰ্বহাইড্ৰেট, ছ'ডিয়াম ক্লৰাইড আৰু মেগনেছিয়াম আছে। বন্ধুসকল, এই পেকটো 15 গ্ৰামৰ পেক হয়। ইয়াৰ মূল্য 30 টকা আৰু এই পেকটো অৰেঞ্জ ফ্লেভাৰ আছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদিহে আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধু বান্ধৱীসকল, এই ইনাৰজাল পাউডাৰৰ বেনিফিটছ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, এই ইনাৰজাল পাউডাৰটো ইলেক্ট্ৰলাইটিক ইমবেলেঞ্চ ট্ৰিটৰ বাবে ব্যৱহাৰ কৰা হয়। যদি কোনো লোকৰ শৰীৰত শক্তি নাপায়, বহুত দুৰ্বল হৈ পৰে, ভাগৰ লাগে, এনেকুৱা কণ্ডিশ্যনত এই পাউডাৰটো ব্যৱহাৰ কৰা হয়। যদি কোনো লোকৰ পাতল পায়খানা হয়, ডায়েৰিয়া হয়, যাৰ ফলত শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে, এনেকুৱা কণ্ডিশ্যনত এই ইনাৰজাল পাউডাৰটো ব্যৱহাৰ কৰিলে নিশ্চয় শক্তি পাব। বন্ধুসকল, যদি কোনো ব্যক্তিৰ কোনো অপাৰেশ্যন কৰা হয়, দীৰ্ঘ সময় জ্বৰ বা অন্য বেমাৰত ভুগি থাকিলে, যাৰ ফলত শৰীৰ দুৰ্বল হৈ পৰে, এনেকুৱা কণ্ডিশ্যনত এই ইনাৰজাল পাউডাৰটো ব্যৱহাৰ কৰা হয়। এই ইনাৰজাল পাউডাৰটো ব্যৱহাৰ কৰাৰ পাছত শৰীৰত শক্তি পায় আৰু শৰীৰ সুস্থ হৈ পৰে। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকলে, ইনাৰজাল পাউডাৰটোৰ বিশেষ কোনো ধৰণৰ ছাইড ইফেক্ট নাই, আপোনালোকে নিশ্চিন্ত ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ শৰীৰৰ শক্তি নোপোৱা সমস্যা নাইবা যিকোনো ধৰণৰ মূৰ ঘূৰোৱা সমস্যা, দুৰ্বল লগা, এনেকুৱা ধৰণৰ সমস্যাসমূহ আপোনাৰ ঠিক হৈ পৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই ইনাৰজাল পাউডাৰটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।